নমস্কাৰ বন্ধুসকল, আজি আৰু এটা সৰু টিপছ লৈ ওলাইছোঁ। সৰু টিপছ শিকাবলৈ ওলাইছোঁ। সৰু টিপছটো হৈছে আমি ষ্টৰিটো কেনেকৈ ডাউনলোড কৰিম উইথ মিউজিকৰ সৈতে। চাওক প্ৰথমে মোৰ ষ্টৰি লগোৱা হৈ আছে, শুনি লওক। এইটো আছে। এতিয়া মই এইটো কেনেকৈ উইথ মিউজিকৰ সৈতে মই কেনেকৈ মোৰ গেলেৰী ফাইলত ছেভ কৰিম। যদি আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টখন প্ৰাইভেচি কৰা আছে তেতিয়াহ'লে প্ৰাইভেচি অফ কৰিব লাগিব, আৰু যদি কৰা নাই তেতিয়াহ'লে হ'ব। এতিয়া প্ৰাইভেচি কেনেকৈ অফ কৰিব চাওক। ওপৰত তিনিটা আইকন আছে, আইকন ক্লিক কৰাৰ পিছত ছেটিং অপশ্যন এটা দেখা পাব। ছেটিং অপশ্যনত গ'লে প্ৰাইভেচি লিখা থাকে, অপশ্যনত ক্লিক কৰিব। প্ৰাইভেচি একাউণ্ট অপশ্যনটো ইয়াত অফ কৰি দিব লাগিব, ছুইচ অফ কৰি দিব লাগিব। কৰাৰ পিছত আপোনালোকৰ ইনষ্টাগ্ৰামৰ পৰা এতিয়া আপোনালোকৰ গুগল বা ক্ৰমত গৈ চাৰ্চ কৰিব ইনষ্টাগ্ৰাম ষ্টৰি ডাউনলোডাৰ। পিছত তলত এটা ৱেবছাইট লিখা থাকিব ষ্টৰি ছেভাৰ নেট ডাউনলোড ইনষ্টাগ্ৰাম ষ্টৰিজ এণ্ড হাইলাইটছ। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ আহি যাব। পেজ অহাৰ পিছত ইয়াত লিখা আছে ডাউনলোড ইনষ্টাগ্ৰাম ষ্টৰিজ। ইয়াত আপোনালোকৰ নিজৰ ইউজাৰ বহাই দিব। মোৰ ইউজাৰ হৈছে, দেখাই দি আছোঁ মোৰ ইউজাৰ বহাই Dreams1boy। এইটো মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত ডাউনলোড অপশ্যন এটা দেখা পাব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা কেপচাৰ আহে, কেপচাৰ হৈছে আই এম নট এ ৰবট। এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ষ্টৰি যিটো আছে সেইটো ইয়াত শ্ব' কৰিব। মোৰটো কৰি আছে, চাব এইটো শ্ব' কৰিছে। কৰাৰ পিছত বলকচোন শুনাই লওক হয়নে নহয় আকৌ এইটোৱে হয়। পিছত তলত অপশ্যন লিখা আছে ছেভ এজ ভিডিঅ', এইটো ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ পিছত ইফালে তিনিটা আইকন দেখা পাব। ইয়াত ছেভ এজ বুলি ডাউনলোড বুলি লিখা আছে আইকনত, ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰাৰ পিছত ডাউনলোডত মাৰি দিব। তেতিয়া আপোনাৰ ফাইল ডাউনলোড হৈ গৈছে। এনেকৈ আপোনালোকৰ নিজৰ ইনষ্টাগ্ৰামত আপোনালোকৰ ভিডিঅ'বোৰ ডাউনলোড কৰিব পাৰিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকৰ এটা লাইকে আমাক উৎসাহ যোগাই দিয়ে সৰু টিপছবোৰ শিকাবলৈ। জয় আই অসম, ধন্যবাদ।